এভৰিৱান, মই বনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া 10:30 হৈছে। মই কলেজ যাব ওলাইছোঁ। আজি আমাৰ কলেজীয়া জীৱনৰ শেষৰটো দিন। কলেজত আজি আমাক আনুষ্ঠানিকভাৱে বিদায় দিয়া হ'ব। মই ভাবিলোঁ আজিৰ দিনটোৰ এটা ব্লগকে আৰম্ভ কৰি দিওঁ, কাৰণ ভিডিঅ'টোতো শেষৰ স্মৃতি হিচাপে থাকি যাব কলেজীয়া জীৱনৰ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। কলেজলৈ যাওঁ, মই স্কুটিখন উলিয়াই ল'লোঁ আৰু কলেজত গৈ লগ পাম। কলেজলৈ যাওঁ, বাই বাই দেই। কলেজত গৈ লগ পাম। কলেজ আহি পালোহি, এতিয়া বলক ভিতৰলৈ যাওঁ। এতিয়া আমি আহিছোঁ, আমাক এতিয়া আদৰিব, বলক যাম ভিতৰলৈ। এইপিনেদি আমাক আমাৰ জুনিয়ৰখিনিয়ে ইমান ধুনীয়াকৈ আদৰণি জনাইছে আৰু তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আমাৰ মহাবিদ্যালয়ৰ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি ওলাই যাব। জীৱনৰ ভাল সময়খিনিৰ মুখামুখি হবি, কিন্তু ভাল সময়ত উঠি নাযাবি। খোপনিটো পুহি ৰাখিব। যেতিয়ালৈকে খোপনি পুহি থাকিব পাৰিবি, তেতিয়ালৈকে সদায় পবিত্ৰ মনৰ ভাল পথ অনুসৰণ কৰি আৰু সদায়ে কওঁ, মানুহ হবি। আমাৰ দৈহিক অৱয়ৱৰে নহয়, মনেৰে মানুহ হৈ থাক। মনৰ পৰা মানুহ হৈ থাক। জীৱনটো আৰম্ভণি আৰু সামৰণি বিভিন্ন স্তৰৰ সমষ্টি, কিন্তু সকলো সামৰণি আচলতে চিৰস্থায়ী নহয়। কিছুমান সামৰণি আকৌ জীৱনৰ বাবে 3 বছৰীয়া আৰু কাৰোবাৰ বাবে হয়তো 5 বছৰীয়া হ'ব পাৰে। কলেজীয়া জীৱন এটা সামৰণি কৰিব তাৰপিছত আকৌ নতুন জীৱন এটা আৰম্ভ কৰিব।
আমাক চাহ দিছে, আমি চাহ খাওঁ, কচৰিয়ে চাহ খাম আৰু বুনিয়া লাডু দিছে। অসমীয়া ডিপাৰ্টমেণ্টৰ সকলোখিনি পৰীক্ষা ভালকে দিবা। আৰু আজিলৈ ভিডিঅ'টো ইমানতে। শেষ বুলি ক'লে জানো শেষ হয়? হয়তো নহয়। ডিকেডিৰ বাকৰিত 3 বছৰীয়া কলেজীয়া জীৱনৰ আজি পৰিসমাপ্তি ঘটিল। যদিওবা আপোন কলেজখনৰ পৰা বিদায় লৈছোঁ, কিন্তু ডিকেডিত বন্ধু বান্ধৱী ছাৰ বাইদেউসকলৰ লগত পাৰ কৰা প্ৰতিটো দিন সোণালী স্মৃতিৰ পাতত চিৰদিন সজীৱ হৈ থাকিব। শেষত তোমালোক সকলো ভালে থাকা।